যিগৰাকীৰ সৃষ্টি আপোনালোকে দেখিলে, আমি প্ৰথমেই হাওৰাঘাট মহকুমা বিহু উদযাপন সমিতিৰ হৈ তেখেতলৈ এখনি বিহুৱানেৰে আমি আদৰণি জনাব কৈছোঁ আৰু আদৰণি জনাব আমাৰ প্ৰাক্তন সম্পাদক জিন্তু হাজৰিকাই। আমি অৰ্ণৱৰ্মলৈ প্ৰস্তুত কৰা প্ৰশস্তি পত্ৰখন পাঠ কৰি দিব ওলাইছোঁ। হাওৰাঘাট মহকুমা বিহু উদযাপন সমিতিৰ উদ্যোগত আৰু সন্মিলিত কাৰ্বি আংলং জিলা ছাত্ৰ পৰিষদ হাওৰাঘাট আঞ্চলিকৰ সহযোগত পঞ্চম বাৰ্ষিক বহাগী উৎসৱ 2019 দিনাংক 26 আৰু 27 বহাগ 570 সংক্ৰান্ত 10 আৰু 11 মে 2019 শুক্ৰবাৰ আৰু শনিবাৰ স্থান হাওৰাঘাট শংকৰ মন্দিৰ প্ৰাংগণ, হাওৰাঘাট, কাৰ্বি আংলং, অসম। প্ৰতি শ্ৰীমান অৰ্ণৱ দৰ্পণ, শিশু চিত্ৰশিল্পী, ৰজাপথাৰ, বকলীয়াঘাট, কাৰ্বি আংলং। দিনাংক হাওৰাঘাট 11 মে 2019, প্ৰেৰণা বঁটা। এক নান্দনিক চিন্তাৰে উদ্ভূত হৈ হাতত তুলিকা তুলি এওঁ আঁকি গ'ল ইখনৰ পিছত সিখন ছবি। প্ৰথম অৱস্থাত প্ৰকৃতিৰ অনুপম সৌন্দৰ্যৰাজি নিগৰিছিল এওঁৰ তুলিকাৰে। গছ লতা, পাহাৰ পৰ্বত, নদ নদী সকলো সামৰি লোৱা তুলিকাৰ ফুলনিৰ পৰিসৰ আগবাঢ়ি গ'ল দিনক দিনে। সদায় এক নতুন চিন্তাৰে আগবাঢ়ি যোৱা এই কণমানি তুলিকাটোৱে এতিয়া জীৱন্ত ৰূপ দিছে বহু মহিৰূপ মহিয়সী। কেনভাছত প্ৰাণ পাই উঠিছে অলিখিত কাহিনী। তুলিকাৰ এই যাত্ৰা চিৰ প্ৰভামান হোক, বিশ্ব দৰবাৰত জিলিকি উঠক এই প্ৰতিভা। চেষ্টাৰ অসাধ্য একো নাই আৰু এনে অদম্য চেষ্টাৰ বলত তুমি আগুৱাই যোৱা বহু দূৰ। তোমালৈ যাচিছোঁ আমাৰ অলেখ শুভকামনা। প্ৰতাপ সন্দিকৈ সভাপতি, অংকুৰ হালৈ সম্পাদক, হাওৰাঘাট মহকুমা বিহু উদযাপন সমিতি 2019। আৰু এই প্ৰেৰণা বঁটাৰে প্ৰদান কৰিবলৈ আজি আমাৰ অনুষ্ঠানৰ মুখ্য অতিথি মাননীয় শ্ৰীযুত সংসিং ৰংপীদেৱক অনুৰোধ জনাইছোঁ। লগতে তেখেতলৈ বঁটা আগবঢ়াব আমাৰ আন এগৰাকী আমন্ত্ৰিত অতিথি যিশু কেম্প্ৰায়ে। চিত্ৰটি কাৰ চিত্ৰ আঁকিছে মই নাজানো, আমি চাম আৰু অৰ্ণৱে সেই চিত্ৰটি প্ৰদান কৰিব। দেখুৱাই দিয়া আমাৰ দৰ্শকলৈ।